হাই ফ্ৰেণ্ডছ, মই আজি এটা মেকআপ কৰিবলৈ ওলাইছোঁ। HD মেকআপ হয়, তো এইটো তুলনি পাৰ্টি হয়। এতিয়া মই তাইক মইশ্চাৰাইজাৰ লগাব ওলাইছোঁ। এতিয়া মই তাইক প্ৰাইমাৰ লগাব ওলাইছোঁ। ৰিকৰ্ডৰ হয়, মইশ্চাৰাইজাৰটো ৰিকৰ্ডৰে আছিলে। এইটো ৰিকৰ্ডৰ কাৰেক্টিং প্লেট হয়। এতিয়া মই তাইক কাৰেক্টিং কৰিম। এতিয়া তাই মোৰ চকুৰ গুৰিত, আপাৰ লিপছত য'ত মই ডাৰ্ক শ্বেড দেখুম তাতে মই অৰেঞ্জ কালাৰ লগাম। এতিয়া অৰেঞ্জৰ ওপৰত ডাৰ্ক শ্বেড এটা লগাই দিছোঁ। ডাৰ্ক স্পটটো লুকাই দিলোঁ। এতিয়া মই তাইক বিউটি ব্লেণ্ডাৰ দি ব্লেণ্ড কৰিলোঁ। তাৰপিছত স্কিন টন হিচাপত মই ৰিকৰ্ডৰে ফাউণ্ডেশ্যন ইউজ কৰিম। আপোনাক দেখুৱাই আছোঁ। ডাৰ্ক শ্বেড আৰু লাইট শ্বেড, মিডিয়াম শ্বেড এটা ইউজ কৰিম। এইটো ডাৰ্ক শ্বেড আৰু মিডিয়াম শ্বেড হয়। আৰু মই ৱাটাৰ প্ৰুফ কৰিবলৈ ৰিকৰ্ডৰে প্ৰাইমাৰ তাতে মিক্স কৰি দিম। 1 ড্ৰপ বা 2 ড্ৰপছ এয়া মিক্স কৰিলোঁ। এতিয়া মই স্কিন টন হিচাপত তাইক ফাউণ্ডেশ্যনটো লগাই চালোঁ। বিউটি ব্লেণ্ডাৰ দি এতিয়া ব্লেণ্ড কৰিছোঁ। ব্ৰাছেদি কৰিলোঁ। এতিয়া প'ষ্টবোৰ যেতিয়া য'ত খোলা খাই থাকে তো ব্ৰাছেদি কৰিলে প'ষ্টবোৰ মানে ভালকৈ ব্লেণ্ড হৈ যায় ব্ৰাছেদি কৰিলে। এতিয়া মই তাইক কাউন্সিলাৰ কৰিম। এইটো লেহে হয়, স্কিন টন হিচাপত এক চাইড লাইট কৰিছোঁ। লৰিয়েলৰ হয় এইটো। হাইলাইট কৰিবলৈ আপাৰ লিপছ, নোজ, থিন আৰু চকুৰ গুৰিত কৰিছোঁ। চ' আপোনালোকে চাই থাকক ভিডিঅ'টো শেষ হোৱালৈ। চ' ফ্ৰেণ্ডছ, এইটো লুক হয়। আপোনালোকে কেনেকুৱা লাগিছে ক'ব। এয়া মোৰ ফাৰ্ষ্ট মেকআপ হয়। তো ফ্ৰেণ্ডছ, বাই, কমেণ্টত জনাই দিব।